এভৰিৱান কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে আপোনালোক সকলোকে মোৰ আজি আন এটা নতুন ভিডিঅলৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু এতিয়া ৰাতিপুৱাৰ কাম বিলাক কৰি আজৰি হলো ভালকে ইমান মানে ৰাতিপুৱা দিন হ'ল মা ঘৰলৈ যোৱাও নাই লাষ্ট মা ঘৰলৈ যোৱা বিহুত এপ্ৰিলৰ লাষ্টত বিহুত গৈছিলো মায়ে সদায় মাতি থাকে আহাচোনা মই অকলে থাকো দিনটো ঘৰটোত আহাচোনা আমনি লাগিছে থাকি এনেকৈ মাতি থাকে আৰু বেটাও মানে বহুত যাওঁ কৰি আছে যাবানে এনে গ'লে যাওঁ কৰি আছে সেইটো কাৰণে কেইদিনমান থাকি আহোঁগে বুলি ভাবিছোঁ সেইটো কাৰণে যাওঁ আৰু বহুত দিন যোৱা নাই মনতো পৰি আছে ঘৰলৈ এখেতে থৈ আহিব নিজে নাথাকে নিজে কাম আছে যে থাকিবলৈ তেনেকৈ নোৱাৰে আমি দুটাই থাকিম কেইদিনমান আৰু চাওঁ কিমান দিন পাৰোঁ থাকিম আৰু বেছি দিনো একেবাৰে নাথাকোঁ আৰু ইয়াতো কোনো নাই সেইটো কাৰণে এতিয়া কাপোৰ চাপোৰ কেইটামান ভৰাই লওঁগে বুলি ভাবিছোঁ নহ'লে মানে কাপোৰবিলাক এনেকুৱা হয় যে আকৌ মা ঘৰলৈ গ'লে মানে ঘৰত গৈ চাওঁ উলিয়াওঁতে দেখোঁ একোৱেই নাযায় কিনো ভৰাওঁ জানো মই কেতিয়াবা হাফ পেণ্ট নিনো কেতিয়াবা দীঘল পেণ্ট থাকি যায় কেতিয়াবা জোতা থাকি যায় কেতিয়াবা চেণ্ডেল থাকি যায় এনেকুৱা মানে হয় তাত যেতিয়া গৈ পিনে বিচাৰোঁ নাই বেগত একো নিয়াই নহ'ল আৰু ইফালে বেগ আকৌ মানে সদায় এদিন গ'লেও সেই যিমানটো মানে বেগ নিওঁ সেইটোৱে হ'ব আৰু মানে সিমান গালেই কাপোৰ হ'ব আৰু এমাহ থাকিবলৈ গ'লেও সিমান গালেই কাপোৰ হ'ব মানে কি ভৰাওঁ নিজে নাজানো আৰু সেইটো কাৰণে এতিয়া আজি ভাবিছোঁ কি আগদিনাখনেই ভৰাই থৈ দিওঁ সেইটো কাৰণে ভৰাই লওঁগে এতিয়া কাপোৰখিনি সময় থাকোঁতে বলক তেন্তে আপোনালোককো লগতে লৈ যাওঁ আপোনালোকেও চাই লওক পেকিং কৰা হৈ গ'ল গোটেই লৈ লৈছোঁ আৰু সৰুৰ পৰা ডাঙৰলৈকে চব পেকিং কৰা হৈ গ'ল আৰু এতিয়া খৰ বহুত দেৰি হৈ গ'ল খৰখেদাকে যাওঁ ভাত বনাই লওঁগে ব'লক তেন্তে আপোনালোককো লগতে লৈ যাওঁ আৰু এতিয়া যাওঁ ভাত বনাই লওঁগে আৰু আজি ভাতত বনাম হাঁহ মাংস ঘৰৰে হাঁহ হয় এখেতে খাওঁ বুলি ক'লে মানে এখেতে নহয় আৰু বেটাই বহুত দিনৰ পৰা খাওঁ বুলি কৰি আছিলে সেইটো কাৰণে মাৰি দিলোঁ আৰু মাৰি দিলে এখেতে এতিয়া মই বনাই লওঁগে বনাওঁ আৰু আপোনালোককো দেখুৱাওঁ মইনো কেনেকৈ বনাওঁ হাঁহ মাংস ইমান বেছি ধুনীয়াকৈ হাঁহ মাংস বনাব নাজানো তথাপিতো বনাওঁ আৰু হাঁহ মাংস বেছিকৈ জুইত বনালে বেছি ভাল লাগে কিন্তু মই এতিয়া জুইত নবনাওঁ গেছতে বনাম আৰু জুইত বনালে খাবলৈ সোৱাদটো অলপ বেছি হয় মই বহুত ভাল পাওঁ জুইত বনাই খাই মোৰ শাহুমাই বহুত ধুনীয়া বনায় হাঁহ মাংস আৰু এতিয়া যাওঁ বনাই লওঁগে তাৰপিছত আপোনালোককো লগতে লৈ যাওঁ মইনো কেনেকৈ বনাওঁ আপোনালোককো দেখুৱাওঁ অকণমানকৈ হ'লেও ব'লক তেনেহ'লে এয়া হাঁহ মাংস এয়া মেৰিনেট কৰি থৈছোঁ মই ইয়াত দিয়া আছে হালধি নিমখ মিঠাতেল কেঁচা মিঠাতেল আৰু পিঁয়াজ আৰু অকণমান জিৰা পাউডাৰ দি মেৰিনেট কৰি ৰাখিছোঁ আৰু এতিয়া বনামগৈ আৰু এইফালে মই অলপ চলপ যোগাৰ কৰি ৰাখিছোঁ আলু কেইডোখৰমান ডাঙৰকৈ কাটি লৈছোঁ তেজপাত কেইখিলামান এফালে আদা ৰচুনৰ পেষ্ট সেইফালে ডাঙৰ চাইজৰ পিঁয়াজ এটা নে দুটা আৰু এফালে শুকান জলকীয়া আৰু এতিয়া বনাওঁগে এতিয়া মই এখন কেৰাহী পাতি ল'লোঁ তাতে দিলোঁ অকণমান মিঠাতেল আৰু জোখতে দিছোঁ আৰু এতিয়া যে মই প্ৰথমতে আলুকেইডোখৰ ফ্ৰাই কৰি ল'ম আলুকেইডোখৰ এনেকৈ ফ্ৰাই কৰি ল'লে মানে মাংসখিনি খাবলৈ বেছি সোৱাদ হয় আৰু সেইটো কাৰণে মই যেতিয়াই মানে হাঁহ মাংস বনাওঁ হাঁহ মাংস বুলিয়েই নহয় যিকোনো মাংস বনালে আলুকেইডোখৰ প্ৰথমতেই যদি সময় থাকে মানে তেতিয়া প্ৰথমতে মই ফ্ৰাই কৰি লওঁ আলুখিনি অকণমান সময় ভাজি ৰখাৰ পিছত গোটেই ফ্ৰাই কৰা আলুখিনি মই এতিয়া উলিয়াই ল'ম তেলখিনিৰ পৰা আৰু তেল বাকী যোনখিনি আছিলে সেই তেলখিনিতে মই এতিয়া দি দিম তেজপাত আৰু দীঘল জলকীয়া আৰু দি দিম কাটি ৰাখিছিলোঁ সেই পিঁয়াজখিনি দি দিম আদা ৰচুনৰ পেষ্টখিনি দি দিম আৰু ভালদৰে গোটেইখিনি ভালদৰে অকণমান সময় লৰাই থাকিম পিঁয়াজৰ কালাৰটো যেতিয়ালৈকে অকণমান গল্ডেন ব্ৰাউনৰ নিচিনা হ'ব তেতিয়ালৈকে সিমান সময় ভাজি ৰাখিম
আপোনালোকে ভিডিঅ'টো চাই থাকক, চাই থাকিলে সকলোখিনি কথা ধুনীয়াকৈ বুজি পাব। Run away, run away. And I know, and I know, and I know I'm right now. We can change anything and make it better together. Now we're strong, don't question it. The truth will break your chains. We have the key. Open your eyes and see. We are the ones who know. এয়া চাওক মাংসৰ পৰা তেল ওলাইছে কেনেকৈ, অকণমান সিজা নিচিনা হৈছে। এতিয়া মই দি দিম এয়া চাওক মোৰ মাংস ৰেডি হৈ গ'ল। কালাৰটো ধুনীয়াই লাগিছে, কিন্তু খাবলৈ কেনেকুৱা হয় নাজানো, এতিয়ালৈকে খোৱা নাই। Run away, run away. And I know, and I know, and I know I'm right now. We can change anything and make it better. ইফালে আমাৰ খানা ৰেডি হৈ গ'ল এতিয়া, আৰু খাওঁগৈ এতিয়া। আজি খানাত আছে ভাত, টেঙা লৈছোঁ, নেমু এডোখৰ, আৰু চাটনি হয় এইটো, আৰু এইখিনি ৰঙালাও ভাজি, আৰু এইখিনি বনাইছিলোঁ যে হাঁহ মাংস। আৰু এতিয়া খাই লওঁ, আৰু ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ। এনেকৈ শেষ কৰিছোঁ ভিডিঅ'টো। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে অকণমান হ'লেও, তেনেহ'লে এটা লাইক কৰি দিব, কমেণ্ট কৰিব। যিসকল নতুন হয় চেনেলটোত, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষৰ বেল আইকনটো দবাই দিব, যাতে মই বনোৱা সকলোবিলাক ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। আন এটা ভিডিঅ'ৰ সৈতে সোনকালে লগ পাম। আজিলৈ বাই বাই।